ফটো তুলিছে তাক ধন্যবাদ দিব লাগে যে কাৰ্বি আংলঙত CMৰ ঘৰৰ এনেকুৱা ফটো আছে বুলি মাজে মাজে পেপাৰত ওলাই তাৰ কাৰণে ধন্যবাদ দিব লাগে এইটো ঘৰটো আজি মই 3 বছৰৰ আগতে এইটো উত্তৰ দিলোঁ যেতিয়া দিল্লী আছিলোঁ তেতিয়া মোক কৈছে যে তুলিৰাম ৰংনাঙৰ পত্নী নামত হাজাৰ হাজাৰ কোটি টকা ইৰিগেশ্যনৰ জলসিঞ্চনৰ দুৰ্নীতি পুত্ৰৰ নামত ঘৈণীয়েকৰ নামত বগৰদাৰো দিয়া আছে এতিয়া পেপাৰ আপোনালোকৰ চালে গম পাব মানে ইৰিগেশ্যন অব্লিক ডেটেড অব্লিক পাৰ্ট অব্লিক কাচেকৰণ পি তাতো একদম ইমান 100 crore 200 crore হেডৱৰ্ক কিবা বুলি ওলাইছে তেতিয়াও মই কৈছোঁ যে আৰু মোৰ ল'ৰা ডাঙৰ ল'ৰাটো তেতিয়াতো মেচিউৰ হোৱা নাই এতিয়া মোৰ ডাঙৰ ল'ৰাটো মাত্ৰ 16 বছৰ নে 17 বছৰ আছে তেতিয়া মই কৈছোঁ তেতিয়া মই গুৱাহাটীতে প্ৰেছ মিট মই পাতিছোঁ তেতিয়া মই দিল্লীৰ পৰা আহি প্ৰেছ মিট পাতিছোঁ তেতিয়া মই কৈছোঁ মোৰ ল'ৰাৰ নামত আৰু মোৰ ঘৈণীয়েকৰ নামত যদি কোনোবাই যদি 1 টকামান বগৰদাৰ যদি দেখাব পাৰে অফিচিয়েল ডকুমেণ্টছ দেখাব পাৰে তেনেহ'লে মই ৰাজনীতিক জীৱনৰ পৰা মই সন্যাস ল'ম আই এম ৰিজাইন ফ্ৰম দ্য পোষ্ট অফ দ্য MEC নট অনলি ফৰ CM তেতিয়াও মই কৈছোঁ সেইটো যদি আপোনালোকৰ ৰেকৰ্ডিং কৰে তেতিয়াও গম পাব আৰু মোৰ ঘৈণীয়েকে চবেই জানে ইৰিগেশ্যনৰ ডিপাৰ্টমেণ্টত কাম কৰে মোৰ ল'ৰা নামৰ আজিলৈকে 1 টকাও কণ্ট্ৰেক্ট নাই তেওঁলোকৰ 1 টকাও কণ্ট্ৰেক্ট নাই তেওঁলোকৰ দুজন ল'ৰা আছে এজনটো এবাৰ মেচিউৰ হৈছে 18 ইয়াৰ্ছ আছে সৰু ল'ৰাটো ডাঙৰ ল'ৰাটো আছে 21 বছৰ হৈছে সেইদিনা বেমাৰ আৰু এতিয়া সৰু ছোৱালী আছে সেইদিনা বাৰ্থডে পাইছে 2 বছৰ সিহঁতক কণ্ট্ৰেক্ট বস্তু কি গম নাপায় গতিকে ছোৱালীৰ নামত ল'ৰাৰ নামত ঘৈণীয়েকৰ নামত যিটো সেইবিলাক অপপ্ৰচাৰটো ৰাজনীতিক ষড়যন্ত্ৰ পলিটিকেল কনস্পিৰেচি পলিটিকেল মটিভেটেড এইটো মোক যাতে ৰাজনীতি জীৱনত মানে সেইটো আগত লৈ যাব নিবিচাৰে তেওঁলোকে সেইটো কাৰণে সেইটো মই কৈছোঁ এইটো কমপ্লিটলি পলিটিকেল কনস্পিৰেচি পলিটিকেল মটিভেটেড আজি ইৰিগেশ্যনৰ ডিপাৰ্টমেণ্ট যিটো নেকি লংচিংবে বুলি যিটো নেকি তেওঁ PIL ফাইল কৰিছে দ্বীপ কলিতাৰ নামত এইটো NGO আছে ইয়াত 3 বছৰৰ আগতে PIL ফাইল কৰিছে সেই PIL ফাইল কৰা তেওঁলোকৰ গোটেইখিনি ৰেকৰ্ড যে ইয়াত কোৰ্টৰ পৰা কৈছে যে PIL ফাইল কৰালৈকে যে ইৰিগেশ্যনত 386 স্কিম আছে লগতে 717 ইমান ক্ৰোৰৰ টকা 717 crores প্লাছ টকা কেলেংকাৰী আছে তুলিৰাম ৰংহাক আত্মহাত কৰিছে বুলি কৈছে সেইটো PIL কেছ এটা দিছে টোটেল স্কিম আছে 368 স্কিম সেইটো PIL দি পেলাই কমিটি এটা গঠন কৰিছে হাইকোৰ্টে কনচিলত তেতিয়া আছে ইয়াত বৰা আছে এজন কি বৰা মেলতে নিপেন বৰা আছে পৱন তেৰাং আছে এতিয়া চিফ ইঞ্জিনিয়াৰ হৈছে আৰু মিজিকো বিক্ৰম তেৰণ আছে তেওঁলোকৰ এটা কমিটি টেকনিকেল কমিটি এটা গঠন কৰিছে আৰু তেওঁলোকৰ এপিল কৰিছে যে তেওঁলোকৰ ৰিপৰ্ট দিয়াৰ পিছত সেই ৰিপৰ্ট দিয়াৰ পিছত তেওঁলোকে কৈছে যে কোৰ্টে এপিল কৰিছে যে তেওঁলোকৰ যে এটা কনচিলত নিজৰ অফিচাৰ তেওঁলোকক আমি ইণ্ডিপেণ্ডেণ্ট ইনকুৱাৰী লাগে টেকনিকেল ইম্পাৱাৰ কমিটি লাগে বুলি কৈছে সেইকাৰণে হাইকোৰ্টৰ পৰা আকৌ এটা ইণ্ডিপেণ্ডেণ্ট ইনকুৱাৰী কমিটি বহাইছে টেকনিকেল পাৱাৰ কমিটি এপইণ্ট কৰিছে 5 জন চিফ ইঞ্জিনিয়াৰ ষ্টেটৰ পৰা পঠাইছে হাইকোৰ্ট পৰা ইনষ্ট্ৰাকশ্যন দিয়াৰ পিছত তেওঁলোকৰ গোটেইখিনি ৰিপৰ্ট দিয়াৰ পিছত আমাৰ ৰাজদীপ সিং নামো আহিছে ইয়াতে তেওঁ আগত চেছ দিছে তেওঁৰ নামৰ কোৰ্টত এইটো ইয়াত গোটেইখিনি মই পঢ়া